দিছামুখৰ সুমনিগাঁও প্ৰাথমিক বিদ্যালয়ত আছোঁ। এই সুমনিগাঁও প্ৰাথমিক বিদ্যালয়ত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু ইয়াত সুমনিগাঁও উন্নয়ন সমিতি, নৱজ্যোতি সংঘ আৰু গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত 2023 বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠান আজি আয়োজন কৰিছিল আৰু মই দেখাবলৈ চেষ্টা কৰিম আজি সুমনিগাঁও প্ৰাথমিক বিদ্যালয়ত কি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিলে। হয়, আমি 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সুমনি নৱজ্যোতি সংঘ, সুমনি গাঁও উন্নয়ন সমিতি আৰু সুমনি গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত আমি 506 নং সুমনি মিচিং প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আমি অভিনন্দন অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ আৰু তাত প্ৰায় 26 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই অভিনন্দন অনুষ্ঠানটোত আমি সম্বৰ্ধনা জনাইছিলোঁ। গতিকে আমি আশা ৰাখিছোঁ এই ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশৰ সুনাগৰিক হওক, তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ। আৰু ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ নৱজ্যোতি সংঘ। ইয়াৰ পিছতে আমাৰ আমি চিৰাং জিলাই পাইছে এবাৰ 88.40%। তেওঁলোকে প্ৰথম হৈছে আমাৰ শিৱসাগৰে 88.12% আৰু দ্বিতীয় হৈছে আমাৰ ডিমা হাছাও, আৰু ডিমা হাছাওৱে পাবলৈ সক্ষম হৈছে 88.12% আৰু একেবাৰে সৰ্বনিম্নত এবাৰ আছে গোৱালপাৰা জিলা। গোৱালপাৰা জিলা এবাৰ 59%। এটা কথা বুজিব লাগিব যে আমাৰ যেহেতু যোৱা বছৰ শিৱসাগৰ জিলা প্ৰথম আহিছিলে, এই বছৰ দ্বিতীয় হোৱাৰ কাৰণে শিৱসাগৰ জিলাৰ যিটো ৰিজাল্ট যোৱা বছৰতকৈ বেছি ভাল হ'ব লাগিছিলে, ভাল কৰিব পৰা নাই। আমাৰ ইয়াত কোনখিনি দুখ আছে, এই দুখখিনি আমি চাব লাগিব। আমি মেট্ৰিক পৰীক্ষাৰ আগতে ছাত্ৰ ছাত্ৰীয়ে কথাটো কওঁতে বুজি পাবলৈ অলপ সময় লাগে, সেইখিনিক আমি শ্ল' লাৰ্ণাৰ বুলি কওঁ। আৰু তেনেকুৱা শ্ল' লাৰ্ণাৰবিলাক গোটাই দিয়া হৈছিলে। মই নিজে 3টা ৱৰ্কশ্বপত গৈ মই তাত তেওঁলোকক কি কৰিছিলোঁ তাৰ পৰামৰ্শ দিছিলোঁ কেনেকৈ কৰিব লাগিব। আৰু মই যেতিয়া খবৰ দিছোঁ চৰাইদেউ জিলাতো গৈছিলোঁ, তাতো দেখিছোঁ যে ল'ৰা ছোৱালীয়ে শ্ল' লাৰ্ণাৰ বুলি যাক আমি ভাবি আছিলোঁ, তেওঁলোকক এই যে ৱৰ্কশ্বপ কেইটা দিয়া হ'ল, তাৰ ফলত তেওঁলোকে কিন্তু যথেষ্ট ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ল। এখন নাৱৰী যাত্ৰী, মই এই কবিতাটোৱে এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোকক বিভিন্ন বিষয়ত বিভিন্নজনে বিভিন্ন শিক্ষা দিছে। মই এটা পৰিচয় দিবলৈ বিচাৰিছোঁ। আমি উচ্চ কণ্ঠেৰে চিঞৰিব লাগিব, আমি গাঁৱৰ মানুহ, আমি গাঁৱৰ ল'ৰা। গাঁৱৰ ল'ৰা বুলি কোৱাৰ লগে লগে আমাৰ এটা শক্তি গাত থাকিব লাগিব। মই নদীৰ মানুহ বুলি কৈছোঁ কেলে, আমাৰ ওচৰতে কেইবাখনো নদী আছে। এই নদীখনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিমান সাঁতুৰিছে আৰু কিমান পৰিচয় পাওঁ, হায়াৰ ছেকেণ্ডেৰীত যি পৰিচয় পাওঁ, কিন্তু ইয়াৰ পিছৰ লক্ষ্য আৰু উদ্দেশ্যটো কি? এই লক্ষ্য আৰু উদ্দেশ্যটোহে নিৰ্ভৰ কৰিব এতিয়াৰ ৰিজাল্ট আৰু পিছৰ ৰিজাল্ট।